বেছিকৈ পকি যোৱা কলবোৰ আপোনালোকে পেলাই দিয়ে নেকি? মই আজি তেনে কলেৰে কি বনালোঁ, কি কৰিলোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাওকচোন। এতিয়া মই কলখিনি এয়া বাকলি গুচাই লৈছোঁ। এইখিনি এতিয়া মই কাটা চামুচখনেৰে ভালদৰে গোটেইখিনি মিহি কৰি ল'ম। এয়া গুড়ি কৰি ল'লোঁ। এয়া মই এতিয়া পিঠা গুড়ি দিছোঁ, ভাত খোৱা চাউলৰ পিঠাগুড়ি। আপোনালোকে বৰা চাউলৰ গুড়ি নল'ব দেই, ভাত খোৱা চাউলৰ গুড়ি ল'ব। এইখিনি এতিয়া ভালদৰে মিলাই ল'ম। ইয়াতে মই চেনি এচামুচ আধা দিছোঁ, গুড়ি কৰি লৈছোঁ চেনিখিনি। ইয়াতে বেলেঞ্চ ৰাখিবৰ বাবে নিমখ অকণমান দিছোঁ আৰু এয়া গাখীৰ দি মিলাই লৈছোঁ। আপোনালোকে গাখীৰৰ সলনি পানীও দিব পাৰে। এতিয়া এইখিনি ভালদৰে মিলাই ল'ম। ইয়াতে ইলাচি মই 4টা গুড়ি কৰি লৈছিলোঁ, সেইখিনি দি দিছোঁ আৰু বেকিং পাউডাৰ এচামুচতকৈ অকণমান কম ইয়াতে দি দিলোঁ। এইখিনি গোটেইখিনি ভালদৰে এতিয়া মিলাই ল'ম। এতিয়া মই বাতি 3টা লৈ লৈছোঁ, বাতিত বনাম যিহেতু। এয়া মই ভাপত দিয়া পিঠা বনাইছোঁ। এতিয়া ইয়াতে ৰিফাইন তেল দি বাতিকেইটা মই ইয়াতে লগাই লৈছোঁ। আপোনালোকে ঘিউ দিব পাৰে। এইখিনি মই ভালদৰে বাতিকেইটাত লগাই ল'ম, তেতিয়া যাতে পিঠাকেইটা উলিয়াবলৈ সুবিধা হয়। এতিয়া বেটাৰখিনি মই ইয়াতে দি দিছোঁ। এতিয়া বাতিকেইটা অকণমান থপথপাই দিছোঁ। এতিয়া কেৰাহীখন পাতি দিছোঁ, ইয়াতে পানী উতলিবলৈ দিম। ঢাকনখন মাৰি দিলোঁ। এইফালে পানী উতল অহাত দেখিছেনে? এতিয়া মই বাতিকেইটা ইয়াতে বহাই দিম। গোটেইকেইটা এয়া ভালদৰে বহাই দিলোঁ। এতিয়া ঢাকনখন মাৰি দিম। এতিয়া 20-25 মিনিটৰ পিছত এয়া ঢাকনখন খুলি চাইছোঁ, পিঠাবোৰ হৈ গৈছে দেখিছেনে? এয়া অকণো লাগি অহা নাই। এতিয়া মই এইকেইটা নমাই ল'ম, ঠাণ্ডা হ'বলৈ দিলোঁ। ঠাণ্ডা হোৱাত চাকুখনেৰে এয়া মই 4 ৰাউণ্ডটো এনেকৈ কাটি দিছোঁ, তেতিয়া উলিয়াবলৈ সুবিধা হয়। কিমান ধুনীয়াকৈ ওলাই আহিছে দেখিছেনে? ফুলি গৈছে পিঠাবোৰ। খুব হেল্ডি হয় এই পিঠাবিধ, আপোনালোকেও বনাই খাব। একেবাৰে কম সময়তেও হয়। আপোনালোকে বাৰু মোৰ ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পালে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। যিসকলে নতুনকৈ মোৰ ভিডিঅ'টো চাইছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু আপোনালোকে এই পিঠাবিধ এতিয়া গৰমে গৰমে চাহৰ লগত পৰিৱেশন কৰিব, খুব ভাল লাগে। তেন্তে আজিলৈ আহোঁ, বাই বাই।